হাৰ্টৰ কনচেপ্টটো বুজিবলৈ বহুত ল'ৰা ছোৱালীয়ে টান পায়, কাৰণ ইয়াত বহুতখিনি কথা সোমাই থাকে, আৰু যদি প্ৰতিটো কথা ভালকৈ বুজাই দিয়া নহয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত অলপ অসুবিধা পোৱা দেখা যায়। সেইবাবে আজি মই মানুহৰ যিটো হাৰ্ট আছে সেই হাৰ্টটোৰ বিষয়ে অলপ ডিটেইলত আলোচনা কৰিম। তোমালোকে যদি ভালকৈ বুজি পোৱা নাছিলা তেতিয়াহ'লে এতিয়া ভালকৈ চাই যাবা। এইটো এটা হিউমেন হাৰ্ট, আৰু হিউমেন হাৰ্টটোত ডিফাৰেণ্ট পাৰ্টছ আছে, আৰু এই পাৰ্টছবোৰৰ নামবিলাক হ'ল মহাধমনী, ক্লুমধমনী, ক্লুমশিৰা, বাওঁঅলিন্দ, বাওঁনিলয়, ঊৰ্ধ্বমহাশিৰা, সোঁঅলিন্দ, নিম্ন মহাশিৰা, সোঁনিলয়, আন্তঃনিলয়, বেৰ। এতিয়া কথাটো হ'ল মানুহৰ যিটো হাৰ্ট বা কলিজা তাত 4টা চেম্বাৰ থাকে বুলি কোৱা হয়। বাওঁফালে 2টা থাকিব আৰু সোঁফালে 2টা থাকিব। ইয়াতে এটা কথা আমি মন কৰিব লাগিব যে মানুহৰ হাৰ্টটো যেতিয়া আমি ড্ৰ কৰিম তেতিয়াহ'লে আমাৰ সোঁ হাতখন যিটো ফালে থাকিব সেই সোঁ হাতৰ ফালটোক আমি কি বুলি ক'ম? বাওঁফাল বুলি ধৰি ল'ম, মানে আমি সেইটো উল্টাকৈ ধৰি ল'ম মানে। এতিয়া সেইকাৰণে এইফালে যিটোত আমি দেখিবলৈ পাইছোঁ যে এইটো বাওঁঅলিন্দ আৰু তলৰ ফালে বাওঁনিলয় আছে। ঠিক তেনেদৰে আমাৰ যিখন লেফ্ট হেণ্ডৰ ছাইডটোকে আমি কি বুলি ধৰি ল'ম? সোঁ ছাইড বুলি ধৰি ল'ম হাৰ্টৰ, আৰু সেইটো সোঁঅলিন্দ আৰু সোঁনিলয় বুলি আছে। যিহেতু হাৰ্টটো এটা পাম্পৰ নিচিনা কাম কৰে, আৰু হাৰ্টে কি কৰে? গোটেই বডিলৈ ব্লাডটো ছাপ্লাই কৰা হেল্প কৰে। অক্সিজেনেটেড ব্লাড, য'ত মানে অক্সিজেন মিক্স হৈ থকা ব্লাডটো ছাপ্লাই হোৱাত হেল্প কৰে, আৰু যিটো ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডটো হাৰ্টলৈ লৈ অহাত সহায় কৰে। তাৰে কিছুমান নলিকা কিছুমান আছে, পাইপ টাইপৰ ষ্ট্ৰাকচাৰ কিছুমান আছে, যিবিলাকৰ নাম হ'ল ধমনী আৰু শিৰা। ইয়াতে আমি মন কৰিব লাগিব যিটো ধমনী আছে এই ধমনীটোৱে কি কৰে? অক্সিজেনেটেড ব্লাডবোৰ ক'লৈ লৈ যায়? আমাৰ শৰীৰৰ বিভিন্ন বডি পাৰ্টছলৈ লৈ গুচি যায়। কিন্তু তাৰে যিটো শিৰা বুলি কোৱা হয়, শিৰা এইটো যেনেকৈ ইয়াত নিম্ন মহাশিৰা বুলি আছে বা ঊৰ্ধ্ব মহাশিৰা, মানে শিৰা বুলি যদি কোৱা হয়, সেই শিৰাটোৱে কি কৰিব? যিটো CO2 মানে ইয়াত আমি ক'ব লাগিব যে কাৰ্বন ডাই অক্সাইড CO2 যিটো গেছ সেইটো থকা তেজটো আমাৰ গোটেই বডিৰ পৰা কালেকশ্যন কৰি আহি ক'লৈ লৈ আহে? এইটো সোঁঅলিন্দলৈ লৈ আহে। তো এতিয়া প্ৰথম কথা বুজিব লাগিব, ধমনীয়ে কি কৰে? অক্সিজেনযুক্ত ব্লাডটো আমাৰ গোটেই বডিলৈ চাৰ্কুলেট কৰে। তাৰপিছত যিটো শিৰা কথা কোৱা হ'ল, সেই শিৰাটোৱে কি কৰিব? ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ কাৰ্বন ডাই অক্সাইডযুক্ত যিটো ব্লাড আছে সেই ব্লাডটো আমাৰ কলিজাটোলৈ কঢ়িয়াই লৈ আহে। কিন্তু ইয়াতে 2টা কি আছে? এক্সেপশ্যন আছে। কেনেকৈ? এই যিটো ক্লুম ধমনী আৰু ক্লুম শিৰা কথা কোৱা হৈছে, ঠিক আছে? ক্লুম ধমনী আৰু ক্লুম শিৰা 2টা মানে কি হয়? এক্সেপশ্যন হয়। কেনেকৈ? ধমনীয়ে যিহেতু কি কৰে? আমি গম পাইছোঁ যে মানে অক্সিজেন থকা ব্লাডটো ক'লৈ লৈ যায়? আমাৰ গোটেই বডি পাৰ্টলৈ লৈ যায়। কিন্তু ইয়াতে আকৌ ক্লুম ধমনীৰ কামটো হ'ল কি? যিটো সোঁনিলয় আছে এই সোঁনিলয়ৰ পৰা ক'লৈ লৈ যায়? আমাৰ যিটো লাংছ বুলি আছে সেই লাংছলৈ কি হৈ যায়? সেই লাংছলৈ কি কৰে? ক্লুম ধমনীয়ে ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডটো লৈ গুচি যায়। তাৰপিছত সেই হাওঁফাওঁত মানে আমাৰ যিটো লাংছ আছে হাওঁফাওঁত গৈ পেলাই কি হয়? সেই ব্লাডটো অক্সিজেনৰ লগত মিক্স হৈ পেলাই ক'লৈ আহে? আমাৰ এতিয়া আকৌ হাৰ্টলৈ উভতি আহিব লাগিব, মানে বাওঁঅলিন্দ পাবহি লাগিব। এতিয়া সেই বাওঁঅলিন্দলৈ কোনে কঢ়িয়াই লৈ আহিব? এইটো যিটো ক্লুম শিৰা বুলি কৈছে, এই ক্লুম শিৰা যিটো কথা কোৱা হৈছে ক্লুম শিৰা, এই ক্লুম শিৰাই সেই লাংছৰ পৰা অক্সিজেনযুক্ত ব্লাডটো ক'লৈ আনিব? আমাৰ বাওঁঅলিন্দলৈ লৈ আহিব। এতিয়া আমিতো এনেই জানো যে শিৰাই কি কৰে? যে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডহে কঢ়িয়ায়, কিন্তু ইয়াতে এইটো এক্সেপশ্যন যে সি কি কৰিব? ক্লুম শিৰা নামটো সেইকাৰণে ক্লুম শিৰা দিছে, নামটো অলপ বেলেগকৈ দিছে। কি কৰিব? যিটো লাংছ আছে লাংছৰ পৰা অক্সিজেনেটেড ব্লাডটো আনি ক'ত সোমাব? বাওঁঅলিন্দত সোমাব। এতিয়া মেইন কথাটো আৰম্ভ হ'ব। বাওঁঅলিন্দত সোমোৱাৰ লগে লগে বাওঁঅলিন্দৰ পৰা যেতিয়া তেজখিনি বাওঁনিলয়ত এণ্টাৰ কৰিব, আৰু বাওঁনিলয়ত এণ্টাৰ কৰাৰ পিছত এইডাল আমাৰ যিটো মহাধমনী বুলি কৈছে, ইয়াৰ পৰা যিহেতু আছে কালাৰটো একে দেখাইছে, এই মহাধমনীয়ে কি কৰিব? আমাৰ গোটেই বডিলৈ কি কৰিব? গোটেই অক্সিজেনেটেড যিটো ব্লাড আছে সেই ব্লাডটো ছাপ্লাই কৰি লৈ গুচি যাব। এতিয়া আমি এটা কথা গম পাইছিলোঁ যে যিটো সোঁঅলিন্দ সেই সোঁঅলিন্দত আহি পেলাই ব্লাডটো কোনে সোমোৱাইছিলহি? নিম্ন মহাশিৰাই সোমোৱাইছিলহি। আৰু নিম্ন মহাশিৰাৰ থ্ৰু দি যিটো ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডটো যেতিয়া সোমাব, এইটো প্ৰথমে ক'লৈ যাব? সোঁঅলিন্দ, তাৰপিছত সোঁনিলয়লৈ যাব, আৰু সোঁনিলয়ৰ পৰা ক'লৈ গুচি যাব? লাংছলৈ গুচি যাব। মানে ইয়াত কি থাকিব? কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আছে, সেইটো মানে আমাৰ লাংছত গৈ পেলাই কি হ'ব? কাৰ্বন ডাই অক্সাইডটো আমাৰ বাহিৰলৈ ওলাব লাগিব, আৰু অক্সিজেনটো মিক্স হৈ আকৌ ক'লৈ আহিব লাগিব? আমাৰ যিটো কলিজা বা হাৰ্টলৈ আহিব লাগিব। চ' এনেকৈ কি হৈছে? গোটেই প্ৰচেছটো চলি আছে। ইয়াতে আৰু এটা কথা হ'ল কি? আন্তঃনিলয় বেৰ বুলি যিটো কোৱা হৈছে, এই আন্তঃনিলয় বেৰৰ কাম কি? এই 2টা ছাইড আমাৰ যিটো ৰাইট ছাইড আৰু লেফ্ট ছাইড যিটো 2টাকে চেম্বাৰ আছে, মানে সৰ্বমুঠ 4টা চেম্বাৰ আছে, সেইকেইটা পৃথক কৰি ৰাখা। মানে যিটো অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ অক্সিজেনযুক্ত যিটো তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত যিটো তেজ আছে সেই তেজটো ডিফাৰেণ্ট কৰি ৰাখা, মানে মিক্স নোহোৱাকৈ ৰাখা। যদি কিবা কাৰণ মিক্স হৈ যায় তেতিয়াহ'লে আমাৰ প্ৰব্লেম হ'ব। সেইটো কাৰণে কি হ'ব? সেই 2টা ডিফাৰেঞ্চিয়েট কৰি ৰাখিবলৈ কাৰণে আন্তঃনিলয় বেৰখন আছে। এতিয়া ইয়াতে এটা কথা মন কৰিব লাগিব যে মহাধমনী বুলি যিটো কোৱা হৈছে, যিটো ইংলিছত কোৱা হয় এৰটা, আৰু এইটোৱে হ'ল ধমনীবিলাকৰ ভিতৰত চবতছে ডাঙৰ, ঠিক আছে?
তাৰপিছত ইয়াত যিটো ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা দিয়া আছে, এই ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা একচুৱেলি দুটা ভাগ হয়। কাৰ ভাগ হয়? আমি ভেনা কাভা বুলি ক'ব পাৰোঁ, ঠিক আছে। যিটো শিৰা চবতছে ডাঙৰ শিৰা, সেই ডাঙৰ শিৰা মানে আমাৰ শৰীৰত থকা চবতছে ডাঙৰ শিৰা, সেইটো ইংলিছত ভেনা কাভা বুলি কয়। আৰু সেই ভেনা কাভাৰ দুটা পাৰ্ট হ'ল ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা। এতিয়া আমাৰ কঁকালৰ ওপৰৰ যিটো পাৰ্ট, তাৰ যিখিনি ডিঅক্সিজেনেটেড ব্লাড সেইখিনি কোনে কঢ়িয়াই লৈ আহে? ঊৰ্ধ্ব মহাশিৰাই কঢ়িয়াই লৈ আহে। আৰু যিটো নিম্ন মহাশিৰা, সি আমাৰ কঁকালৰ তলৰ মানে লোৱাৰ পাৰ্টৰ পৰা যিখিনি ডিঅক্সিজেনেটেড ব্লাড থাকে, মানে কাৰ্বন ডাই অক্সাইডৰ যুক্ত ব্লাড, সেইখিনি হাৰ্টলৈ কঢ়িয়াই অনাত সহায় কৰে। তোমালোকে যদি ইয়াৰ বিষয়ে আৰু ডিটেইলত এক্সপ্লেনেশ্যন বিচৰা, তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মই আৰু ডিটেইলত বুজাই দিব পাৰিম। শেষত তোমালোকলৈ এটা প্ৰশ্ন থাকিল, হিউমেন হাৰ্ট যিটো, সেই হিউমেন হাৰ্টত কোনটো টিচু বা কলা পোৱা যায়? মানে হিউমেন হাৰ্টত থকা কলাটোৰ নাম কি? মই কিন্তু ইয়াত মাচলৰ কথা সোধা নাই, মানে পেশীৰ কথা সোধা নাই। ইয়াত যিটো টিচু আছে হিউমেন হাৰ্টত থকা টিচুটো তোমালোকে জানা যদি কমেণ্টত মেনশ্যন কৰিবা।